কচেৰিয়া দেনো কচেৰিয়া নালাগে এইটো গোলাপ জল চাওক মানে খাৰ খোৱাৰ ৱাছৰুমৰ ভিতৰত আমাৰ গাঁৱৰ মানুহৰ পৰিৱেশ হেল্ল' এভৰিৱান নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভনিতা বৰুৱা আজি এঠাইত গৈ আছিলোঁ মই লৰালৰিকৈ এইটো চাওক মোৰ লগত কি আছে এইটো আছে পলিথিনটোৰ ভিতৰত কি আছে মই আপোনালোকক দেখাই আছোঁ ৰ'ব প্লাষ্টিকটোৰ ভিতৰত আছে বহুত বস্তু আৰু মই আজি এঠাইলৈ গৈ আছোঁ আপোনালোকৰ জনপ্ৰিয় ইউটিউবাৰ দণ্ডদাদাৰ ঘৰলৈ যিহেতু দণ্ডদাদাৰ ঘৰ আমাৰ এই বাহতলখিনি পাৰ হ'লে সিফালে দণ্ডদাদাহঁতৰ ঘৰ আৰু আজি ঘৰৰ পৰা ভিডিঅ' মানে আৰম্ভণি কৰি যাম আৰু দণ্ডদাদাহঁতৰ ঘৰত মই কি কৰোঁ দেখাই আছোঁ তো আপোনালোকে চাই থাকক আৰু চাওক মই বাহতলেৰে গৈ আছোঁ মানে আমাৰ ঘৰ এইখন আৰু এইখন যে প্ৰকাণ্ড বাহতলখন পাৰ হ'লে মানে পাই সিফালে দণ্ডদাদাহঁতৰ ঘৰ আৰু মোৰ এইটোৰ মাজত আছে মেকআপৰ যোগাৰ মানে মই ঘৰত যি ব্যৱহাৰ কৰোঁ আৰু এইফালে চাওক এইটো আমাৰ মা গৰু লাৰি আছে যাওঁ দেই এইটো আৰু হৈ আমি পানী খচি আমি দেউতাকৰ নদীটো পাৰ হৈ সিহঁতৰ ঘৰত যাম আমি মানে আমাৰ গাঁৱৰ মানুহৰ পৰিৱেশ দেখাব পাৰিম নে বডি পুৰা আকৌ জিমত যায় আকৌ নমস্কাৰ আহিছে নে অলপমান ফুলিছে নে অলপমান মাল নাই এইফালে দণ্ডা আৰু অংকিতা বৌক মই অলপমান মেকআপ কৰি দিলোঁ যিখিনি পাৰোঁ কতে মেকআপ কৰা মানুহটো এইটো আৰু ড্ৰেছআপ মানে বেলেগ আৰু পিলিক কৰি দিয়া নাই মানে আমি য'ত যাওঁ পিলিক তাতে কৰি দিম আৰু ইফালে চাওক ময়ো মানে ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ আৰু এখেতে এইটো বাইক চাইক পূৰা মুচি লৈছে আৰু ক'ত গৈ আছোঁ আপোনালোকক দেখাই আছোঁ এইটো নতুনকৈ বনাই থকা ঘৰটো এইটো হৈছে পিলিহঁতৰ ঘৰ না পিলি আৰু এইটো দণ্ডদাদাহঁতৰ ঘৰ আমি যাবৰ কাৰণে আমাৰ ড্ৰাইভাৰ হ'ল এইটো ৰেলটোৰ লগতেহে কথা আৰু কিবা খোৱাবি ন এই পইচা মই 1 টকাও অনা নাই স্কুটিৰ ড্ৰাইভাৰ হৈছে অৰ্ণৱ আৰু মাজত আছে পিলি আৰু মই ইয়াতে আছোঁ মই আৰু পালোঁ আমাৰ এইখিনি বংলাগড় বজাৰ পাম আৰু আপোনালোকক যদি গাহৰি মাংস লাগে আমাৰ বংলাগড় বজাৰ আহিব পাৰে না এভেইলেবল গাহৰি মাংস আমি কিন্তু নাখাওঁ হা এইখন চাওক আৰু আমি নাখাওঁ খালে মানুহ গাহৰি খান কিয় না আমি আমি য'ত আহিছিলোঁ লোকেশ্যনটো হ'ল এইটো আমি ক'ত আহিছিলোঁ জানে খাৰ খোৱা এইখন হৈছে খাৰ খোৱা হা বুলি আৰু আমি তেতিয়াৰ পৰা কোৱা নাছিলোঁ আপোনালোকে আমি ক'ত আহিলোঁ গম পালে এইটো বেকগ্ৰাউণ্ডটো হয়তো দেখি গম পাইছে এইটো হৈছে খাৰ খোৱা আৰু আমাৰ এখেতৰ আজি দেখিছে অংকিতা বৌৰ মানে দণ্ডদাদাৰ বৌৰ ড্ৰেছআপ আজি বেলেগ মানে ড্ৰেছআপৰ বেলেগ কাৰণটো হৈছে এইফালে চাওক এইফালে কেমেৰা লৈ আছে মানুহে মানে ফটোশ্বুট আছে আজি মানে প্ৰেগনেঞ্চিৰ ফটোশ্বুট আৰু মানে যিহেতু আহিব লগা বেবীটোৰ ফটোশ্বুট আৰু বেবীটোক দেখাব লাগিব যে মানে আহিব লগা বাচ্ছাটোক দেখাব লাগিব যে তুমি এনেকৈ থাকোঁ তুমি অহাৰ আগত এনেকুৱা আছিলা হয়নে আমি খাৰ খোৱাত গৈ ফটোশ্বুট কৰিছিলোঁ তো আপোনালোকক দেখাই আছোঁ ইয়াৰে পিছৰখিনি কি হয় তো চাই থাকিব তোমাৰ অনুভৱ কেনেকুৱা বেবী একদম ধুনীয়া এইয়া আৰম্ভ হৈ গৈছে এখেতসকলে আৰম্ভ কৰি দিছে মানে আৰু এইফালে চাওক এইফালে মানে ফটোশ্বুট কৰি আছে আৰু আমাৰ ইয়াত অৰ্ণৱে ফটো মাৰি আছে চাওক দে মেকআপ আৰ্টিষ্ট বোলে এইকেইটা মেকআপ আৰ্টিষ্ট মাৰিবই সিহঁতৰ মানুহ কি ধৰিম ইনষ্টা ফিলিংছ একদম মজা কাৰণ আনকমন ফটোশ্বুট এইটো এটা আনকমন সেইকাৰণে বহুত বেছি ভাল লাগছে জীৱনত কোনো দিন এনেকুৱাকৈ ফটোশ্বুট কৰি পোৱা নাই প্লাছ আজিয়ে প্ৰথম এক্সপিৰিয়েঞ্চ লিপষ্টিক লোৱা হৈ গ'ল বুলি দি আৰু মেকআপ কৰিব নালাগে দে বাদ দি ময়ো মেকআপ কৰা নাই আমি বিনা মেকআপে ধুনীয়া আপোনালোকে পিলিক চাবনে এইটো মোক মাস্কাৰাটো লৈ কিনে শেষ কৰিব মাস্কাৰা লৈ আছে এই খাৰ খোৱাৰ ভিতৰত আইনা চাইনা লৈ আহি মাস্কাৰা লৈ
এটা দি আৰু চাওক মই মানে এই লেংটি ভাৰী টোপোলা লৈ আছোঁ মানে সিহঁতৰ আপুনি কেতিয়া মানে বেলেগে লগ ধৰিলে আমি ইয়াত বেলেগে যদিও কেতিয়াবা লগ ধৰে আপোনালোকৰ এনেকুৱা হৈ নাহিব দেই মানে বৈধ ইনচাল্ট পায় হাঁহিলোঁ হা উপায় নাই মেকআপ কৰিবি নেকি এতিয়া মেকআপ কৰিবি চাওক নহয় বোলে আমি চাওক সিহঁতৰ লেংটি ভাৰী এইবিলাক কাপোৰ চাপোৰ আমি লৈ আছোঁ মানে এইবিলাক লৈ অহা কাপোৰ পিলি আৰু মোক পিছত কেমেৰামেন আমি মানে গাছ কেমেৰা শুনুন তাহাঁতক এইবাৰ মই প'জ শিকাম আপোনালোকে চাই থাককচোন মই কেনেকৈ আৰু এইখন এগ দিছোঁ এইখন লৈ যাম এনেকৈ ফুৰিবনে কি এইটো মোবাইলেদি কৰা নহয় মানে হা এইটো মোবাইলেদি কৰা নহয় আৰু এইফালে পিলিয়ে মোৰ মোবাইলটো লৈ কৰি আছে বাকী এইটো মই কেমেৰামেন দণ্ডা ব্লগৰ পৰা মই আহিছোঁ আজি আজি দণ্ডালৈ অৰ্ণৱ তোৰ ব্লগৰ পৰা মই আহিছোঁ তই নৰ্মেল থাক মই পিন্ধি চালি কেনেকুৱা লাগিছে এই মজা বছ দেখাইছা দেখোন ভাল লাগছে না এজনী চাওক মানে যিজনী কাপোৰ পিন্ধি আহিছিলে এইটোৰে একবিওতে ফটো উঠিব পৰা নাই সিহঁতে সেইফালে ফটো উঠি আছে আৰু বেচেৰিটোলৈ বেয়াও লাগিছে দুযোৰহে কাপোৰ লৈ আহিব বুলি মূৰত এই জোলঙাখনত বহিব পাইছি তাই হে পিলি এবাৰ মোক বহিবা দিচোন জোলঙাখনত এনেকৈ উঠিব লাগিব আমাৰ আৰু উপায় আৰু কিন্তু মজা লাগে দেই এনেকৈ উঠি থাকি মজা লৰাইছিল ইফালে তাহাঁতে ফটো উঠি আছে আৰু আমি দেখাম আৰু আমি ইফালে আপোনালোকক গোটেই বেকগ্ৰাউণ্ডটো দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ মান আছে প্ৰৱেশ নিষেধ বুলি লিখা আছে প্ৰৱেশ নিষেধ বুলি লিখা আছে চাওকচোন প্ৰৱেশ নিষেধ বুলি লিখা আছে কিন্তু তাই মোক ক'ত টানি থাকে এতিয়া চাওক আমি আহি আছোঁ এইকেইটা আহি আছে হয় আমি আহি আছোঁ কিবা ক'ব মানে মই আপোনালোকক অকণমান মানে বেকগ্ৰাউণ্ডটো দেখাম বুলি ভাবিছোঁ মানে এনেইতো আপোনালোকে দেখিছে চাগে ইয়াতে হ'লেও আপোনালোকক মই অকণমান বেকগ্ৰাউণ্ডটো দেখাম তো আপোনালোকে চাই থাকক আৰু ইফালে চাওক এয়া চাওক ফুল দেখি হয়তো চবৰে ভাল লাগে ন হ'ব দে আমি যাওঁ নিঠুৱে ভাই এই মই য'তে নাযাওঁ বুলি কৈ তহঁতে টানি নি মোক নাযাওঁ ইমান মানুহ আছে চাওক মইতো দুখনমান ফটো উঠিলোঁ বাকী এইবাৰ এইজনে আমাৰ পিলিক ফটো উঠাইছে বুলি ৰেডি কচেৰীয়া দেনো কচেৰীয়া নালাগে বহুত টাইম ফটো উঠিলে সিহঁতে আমিও দুখনমান উঠিলোঁ আৰু এতিয়া কিবা খাবৰ কাৰণে ভিতৰত সোমাই এইটো পোলাটো লৈ এইটো আৰু চাওক মানে মেকআপ কৰি কিনে মেকআপৰ খবৰ ল'ব পৰা নাই এলাৰ্জি উঠাৰ টাইপ হৈছে মেকআপ গুচাই আছে মেকআপ কৰি এলাৰ্জিৰ কোবত থাকিব পৰা নাই গোটেই মেকআপ ৰিমুভ কৰি দিলে মানে এইটো গোলাপ জল চাওক মানে খাৰ খোৱাৰ ৱাছৰুমৰ ভিতৰত তাই আৰু মই এইটো কৰিবিনে ফটোশ্বুটৰ মানে আঁৰৰ কাহিনী আৰু এইটো চাওক মেকআপ গুচোৱাৰ পিছত বিহাইণ্ড দ্য চিন তাৰমানে ফটোশ্বুটৰ বিহাইণ্ড দ্য চিন মেকআপ গুচোৱাৰ পিছত কেনে দেখা হৈছে আৰু এইটো হ'ল কেমেৰামেন আৰু এই ম'ম'
ম'ম' আহি গ'ল চব ম'ম' খাবৰ কাৰণে পূৰা ৰেডি ইফালে 3টা আমি ইফালে 4টা আমি খাই বৈ একদম ওলালোঁ আৰু চাওক এইবিলাক মানে লাষ্টত আৰু আইচক্ৰীম খাইছে মানে ম'ম'ত বেছি জ্বলা পালে কাৰণে আইচক্ৰীম খাইছে আমি অকণমান ৰিলচ চিলচ বনাব আৰু ইহঁতে এইয়া অংকিতা বৌহঁতে আৰু এইগিলা দনদাহঁতে আৰু ৰিলচ বনাই আমি ঘৰত যাম আৰু আপোনালোকৰ ঘৰত যোৱানো কি দেখাম ইয়াতে মোৰ আজিৰ ভ্লগটো ইয়াতে এণ্ডিং কৰিম তো আপোনালোকে চাব আৰু মৰম দিব বুলি আশা কৰিলোঁ নতুনকৈ অহাবিলাকে ছাবস্ক্ৰাইব কৰিব তো প্লিজ এই ফণিস্মিতা বৰুৱা ফণি বুলি আছে ফণিতা বৰুৱা বুলি আছে দিব ইমানে মৰম দিব যাতে তাই মৰমত পাগলী হৈ একদম মানে আৰু কি জানেনে কোৱালিটি বেলেগ হৈ যায় মোৰ ভিডিঅ'টো মানে শ্বেয়াৰ কৰি দিব আপোনালোকে মানে লিংকটো দিব তো চাই পেলাই ছাবস্ক্ৰাইব কৰি দিব তো মোৰবিলাক নকৰিব এইবিলাক কৰিব হ'ল হ'ব এতিয়া কিবা হ'ব, কথা নাই। কিবা খুৱাব লাগে ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা কমেণ্ট কৰি দিবা আপোনালোকক পাৰাখিনি মানে বিহাইণ্ড দ্য শ্বুট মানে ফটো শ্বুট Like কৰক, কেনেকৈ comment কৰিলে কৰক, share আৰু কৰক, কি কৰিলোঁ subscribe আপোনালোকক সকলোখিনি দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু এনেকুৱাকৈ ভিডিঅ' দিম আৰু মাজে মাজে আপোনালোকে চাব তো দে বাই বাই এই জিনটো বাই বাই